হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে নমস্কাৰ জনাই ববিতা আছামিজ ব্লগৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ, যিহেতু আজি বিহু। সেইকাৰণে 6টা বজাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া পৰিৱেশটো দেখি গম পাইছে চাগে ৰাতিপুৱা হৈ আছে, মানে অলপ অলপ কুঁৱলীও পৰিছে ইয়াতে মানে আহিনৰ মানে প্ৰথমৰ পৰা ইয়াতে কুঁৱলী পৰিয়ে আছে। আমাৰ অসমত পৰিছেনে নাই ক'বচোন দে। পৰিব হ'ল পিছে, এতিয়া কাতি সোমালে যিহেতু কুঁৱলী পৰিবই। আৰু ৰাতিপুৱাই মই এতিয়া ভাত পানী বনাই মেলি আজৰি হৈছোঁ, যিহেতু এওঁ কামলৈ মানে ডিউটিলৈ যাবই। ভাত টিফিনো লৈ যাব আৰু কিবা এটা খায়ো যাবলৈ লাগে, আৰু বিহু বুলি তেওঁ ছুটি পাবলৈ তেনেকৈ নায়েই। মই ভাবিছোঁ আজি বিহু বুলি ইয়াতে কিবা এটা নিয়ম কৰিম বুলি ভাবিছোঁ। তেনেকুৱা ব্যৱস্থা কৰিবলগীয়া নাই, তথাপিতো মই কিবা এটা নহয় কিবা এটা কৰি পেলাই ব্যৱস্থাটো কৰিম, যিহেতু ঘৰতে সকলোখিনি কৰেই। ইয়াতে কৰিবলগীয়া তেনেকুৱা নহ'লেও কিন্তু মোৰ কৰিবলৈ মন যায়, কৰি ভাল লাগে, সেইবাবে মই কৰিম বুলি ভাবিছোঁ। কেনেকৈনো কৰিম, কিনো কৰিম, সকলোখিনি আপোনালোকক এই ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাই থাকিম। আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। আজিৰ দিনটোনো মই কেনেকৈ পাৰ কৰোঁ বিহু বুলি ইয়াতে বাহিৰত থাকিও, অসমৰ বাহিৰত থাকিও মই কেনেকৈ মানে ইয়াত এখন বেলেগ জেগাত মানে কেনেদৰে মই বিহু পাতিব বিচাৰিছোঁ, মানে কেনেকৈ মই নিয়মখিনি কৰিম, কি কৰিম, সকলোখিনি আপোনালোকক দেখাই থাকিম। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব, আৰু মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া এই পৰিৱেশটো দেখিছেনে? পৰিৱেশটো দেখি গম পাইছে চাগে ৰাতিপুৱা কুঁৱলী পৰিয়ে আছে। গছবোৰ চাওকচোন কেনেকুৱা ৰঙা পৰা নিচিনা। ইয়াতে সেউজীয়া গছ তেনেকুৱা নায়েই চাবলৈ, মানে আপোনালোকক দেখাবলৈ আপোনালোকে দেখা পাইছে চাগে মোৰ ভিডিঅ'ত। এইবিলাক গছবিলাক কেনেকুৱা দেখা পাইছে। এতিয়া এওঁ আৰু মই এওঁ ডিউটি যাব লৈছে, আৰু এওঁ মানে দোকানৰ পৰা কিবাকিবি কেইটামান লৈ দিব, মই আনিবলৈ যাম। তাৰপিছত এতিয়া ময়ূৰী টোপনি গৈ আছে, শুই দেখা পাইছেনে? তাই টোপনি গৈ আছে, তাইক এনেদৰে শুৱাই থৈ যাম। তাই সাৰ পালে কিন্তু দিগদাৰ হ'ব, সাৰ নাপাই চাগে। মানে পটককৈ আহিমগৈ, এওঁ কিনি দিব বস্তুকেইটা, মই পটককৈ লৈ পেলাই আহিমগৈ। কালি তেওঁ দুটামান বস্তু আনিবলৈ মানে পাহৰি থাকিলে, সেই বস্তুকেইটাই আনিমগৈ আমি এতিয়া। আহি লওঁগৈ। এইফালে চাব দেই আমাৰ ময়ূৰী কেনেকৈ শুইছে, খাম ৰ'ব দেই আপোনালোকক। ইয়াত দেখা পাইছেনে? মামা মাজনী যাবা নেকি? তললৈ যাওঁ নেকি পাপাৰ লগত? এই তললৈ যাওঁ হা, পাপাৰ লগত তললৈ যাওঁ হা। ইটো পুতলাটোৰ ওচৰতে থৈ দিছে। আহা মামানো, পাপাৰ লগত আমি তললৈ দোকান যাওঁ হা। দোকান যাওঁ বুলি ক'লে ঘপককৈ উঠিলে, দেখা পাইছে? নহ'লে ইমান টাইম উঠাবই নোৱাৰিলোহেঁতেন। এতিয়া দোকান যাওঁ বুলি ক'লোঁ নহয়, তাই পটককৈ উঠি গৈছে। পাপা দেহাক লৈ লোৱা। পেলাই দিছোঁ। এয়া এওঁ এতিয়া ডিউটি যাব লৈছে। ছোৱালী মোৰ হেৰিব নোৱাৰে, এতিয়া লৈ যাব ছোৱালী। দোকান যাওঁ বুলি ক'লে শুই থকা মানুহ কেনেকুৱাকৈ সাৰ পাই গৈছে, দেখা পাইছেনে? এতিয়া আমি যাওঁ, দোকানৰ পৰা আহোঁ, বস্তুকেইটা লৈ আহোঁ সোনকালে। যিকেইটা বস্তু নহ'লে নহয়, মানে সেইকেইটা বস্তু নহ'লে নহয়, লৈ আহোঁ। আহি আছোঁ। এয়া বাপেক জীয়েক গৈ আছে। এয়া আমাৰ বাপেক জীয়েক গৈ আছে। এইটো আমাৰ তুলসী পুলি গতি চাওক। এইটো তুলসী পুলি পাবলেই নাই। এনেকুৱা তুলসী পুলি আছে, এইটোতে আজি কি কৰিম আৰু বিহু বুলি। সিহঁত গৈ আছে। এতিয়া মা মানুহ আৰু মই এয়া দোকান চোকান কৰি মেলি আহিছোঁ। এয়া দোকান কৰি আনিলোঁ, মানে এওঁ কৰি দিলে দোকানকেইটা। এতিয়া আমি আহিছোঁ ন মানুহ। গুড মৰ্ণিং কোৱা। গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং, গুড মৰ্ণিং কোৱা। সেইটো দেখাম বাৰু। গুড মৰ্ণিং কোৱা। গুড মৰ্ণিং, গুড মৰ্ণিং। আৰু আপোনালোকক এটা বস্তু দেখাম চাব দেই। মানে এইটো মালিকৰ ঘৰ হয়। মালিকৰ ঘৰৰ তলত এজনী মেকুৰী আছে, কিমান ধুনীয়া চাব দেই। চাওকচোন কিমান ধুনীয়া মেকুৰীজনী।
কালাৰটো ধুনীয়া। এইফালে এইখিনি ফুল ধুনীয়াকৈ থৈ দিছে আৰু যিহেতু এওঁলোক খ্ৰীষ্টান মানুহ হয়, খ্ৰীষ্টান মানুহৰ এইটো কি বুলি কয় মই নাজানো বাৰু। এইটো এওঁলোকৰ ঘৰৰ মানে সন্মুখতে এয়া আছে। এইটো হৈছে তলৰ পৰিৱেশ, হয় নাই? আহি আছোঁ। এজনী আমাৰ মা মানুহ, পাপাকে চিপছ এটা কিনি দিলে, এতিয়া সেই চিপছটোকে লৈ পেলাই তাই আহি আছে। এজনী হাই কোৱা, হাই হাই, গুড মৰ্ণিং। এতিয়া ওপৰলৈ গৈ লওঁ, তাৰপাছতহে আপোনালোকক দেখাম। যিহেতু ওপৰলৈ যাবলৈ বহুত কষ্ট হয় আৰু ময়ূৰীক লৈ যাবলৈ আৰুৱেই কষ্ট হয়, সেইবাবে ওপৰত গৈহে আপোনালোকক কি কৰোঁ দেখাম। এতিয়া ৰুমত আহি পালোহি, বহুত কষ্ট হয়। আহা মামনু আহা। ষ্টেপকেইটা উঠোঁতে মানে বহুত ভাগৰ লাগি যায়গৈ। মামনু নুখুলিবা, যেনে আমাৰ মামনু নুখুলিবা। তুমি চিপছ আনা, চিপছ আনা। চিপছ আনা, চিপছ। এইফালে আনিলোঁ 2 পেকেট ধূপ আৰু এয়া বিস্কুট, মানে এয়া গুডে বিস্কুট। তাৰপাছত বিশেষ একো অনা নাই, চব আছেই। এইকেইটা বস্তু তেওঁ কালি আনিবলৈ পাহৰি গৈছিলে। আৰু এপেকেট গাখীৰৰ পেকেট, এইটো এটা গাখীৰৰ পেকেট আনিছোঁ। যিহেতু আজি বিহু, সেইবাবে ৰাতিপুৱাই খালী চাহ খাবলৈ ভাল নালাগিব, ভাবিছোঁ গাখীৰ চাহকে খাম। এতিয়া দুটামান কাম আছে, কামকেইটা কৰি আজৰি হৈ লওঁ। এইফালে আমাৰ ময়ূৰীক ধূপৰ পেকেট খুলিবলৈ লাগে, বহি দিলে খঙতে। বহুত খং আমাৰ ছোৱালী ন কলিজা। চিপছটো তাতে পেলাই দিলে, চাওক ধূপৰ পেকেট খুলিবলৈ লাগে তাইক। এতিয়া ভাবিছোঁ চাহ অকণমান খাই লওঁ, ধূপ চাকি জ্বলাই মেলি আজৰি হ'লোঁ। যিহেতু আজি বিহু, সেইবাবে মোৰ মেখেলা চাদৰ নাছিলে, সেইবাবে শাৰীকে পিন্ধি লৈছোঁ। মেখেলা চাদৰ মানে পিন্ধিব লাগে মেখেলা চাদৰ, কিন্তু মেখেলা চাদৰ নাই, শাৰীয়ে আছিলে, সেইকাৰণে শাৰীয়ে পিন্ধিছোঁ। মেখেলা চাদৰ মই ঘৰৰ পৰা অনা নহ'ল মানে, সেইকাৰণে শাৰীয়ে পিন্ধিছোঁ। কেনেকুৱা লাগিছে ক'ব মোক শাৰী পিন্ধাত আজি। আৰু এতিয়া সকলোখিনি কৰি হৈ গৈছে, এতিয়া চাহ অকণ খাই লওঁ বুলি ভাবিছোঁ। চাহ অকণমান খাই লওঁ, চাই থাকক আপোনালোকে। এতিয়া গাখীৰৰ পেকেট আনি থোৱা আছিলে যে, এতিয়া চাহ বনাই লওঁ, বনাই পেলাই চাহ অকণমান খাই লওঁ। এইফালে এইখিনি চাহ হৈ গ'ল, এতিয়া চাহ অকণ খাই লওঁ। ষ্টপ কৰি দিওঁ। ৰাতিপুৱা চাহকণ নাখালে মনটো শান্তি নালাগে। এতিয়া চাহ লৈ আহিছোঁ, চাহকণ খাই লওঁ। বিস্কুটৰ সৈতে ৰাতিপুৱা চাহকণ খাই লওঁ। এতিয়া মই এনেকৈ ধুনীয়াকৈ বনাই লৈছোঁ, খাই লওঁ চাহকণ। আপোনালোকেও ৰাতিপুৱা চাহকণ খাই লওক, ময়ো খাই লওঁ, খাই লৈ পেলাই দেখাই থাকিম। এতিয়া ভাবিছোঁ অকণমান পায়স বনাওঁ, যিহেতু এতিয়া ৰাতিপুৱা বিহু বুলি খাবলৈ তেনেকৈ কিনো খাম, জা জলপান বুলিবলৈ নায়েই। এতিয়া বুলি ভাবিছোঁ অকণমান পায়স বনাওঁ। এইফালে এখন ননষ্টিকৰ কেৰাহী পাতি দিছোঁ, আৰু ইয়াতে মই এতিয়া গাখীৰ দি দিম। এতিয়া অকণমান পানীও দিম, যিহেতু গাখীৰ তাকৰ হ'ব। বেছি নবনাওঁ বাৰু, অকণমানেই বনাম। পানী দি দিছোঁ। এনেকৈ লৰাই উতলাই ল'ম। এইবিলাক বনোৱা দেখাই নাথাকোঁ, যেতিয়া বনাই হ'ব তেতিয়া দেখাম আপোনালোকক। এইফালে এতিয়া মোৰ ক্ষীৰ ৰেডি হৈছে, চাব দেই, আপোনালোকক দেখাম। ৰ'ব, বেক কেমেৰা কৰি দেখাইছোঁ। এইয়া ক্ষীৰ ৰেডি হৈছে, বেক কেমেৰা কৰি দেখাইছোঁ, এনেকৈ ভাল নেদেখি।
এইয়া ফুটো দি আছে, দেখা পাইছেনে? লৰাই আছোঁ মই অলপ অলপকৈ। এনেকৈ অলপ অলপকৈ লৰাই দিছোঁ। চেনি দিয়া নাই, এইখিনি চেনি যোগাৰ কৰি থোৱা আছে, চেনি দিম, দেৰিকৈ দিম। এতিয়া এইখিনি ক্ষীৰ হৈ গ'ল, এইখিনি এতিয়া এনেকৈ এইখানে ঢাকি পেলাই থৈ দিওঁ। এতিয়া এইখিনি থাকক। এতিয়া গা পা ধুই মেলি আজৰি হ'লোঁ, গা পা ধুই মেলি আজৰি হৈ এতিয়া সন্ধিয়া হ'ল, যিহেতু আন্ধাৰ হ'ল। এতিয়া তুলসীডালত চাকি জ্বলাব লাগিব আৰু প্ৰসাদ মানে দি পেলাই অকণমান কাম এটা কৰিম বুলি ভাবিছিলোঁ, সেয়াও কৰা হ'ব। এয়া প্ৰসাদ চসাদ চব ঠিক কৰি থোৱাই আছে। মানে খাই মেলি আজৰি হ'লোঁ, হৈ মেলি এতিয়া বনাইছোঁ ভাত। মই ভাত চচত বনাইছোঁ। আজি কেইদিনমানৰ পৰা ভাত চচতে বনাবলৈ লৈছোঁ। চচত বনোৱা ভাতকেইটা খাবলৈ কিবা এটা সোৱাদ লাগে, সেইবাবে চচত বনাবলৈ লৈছোঁ। এতিয়া প্ৰসাদ চসাদ দি মেলি খাই মেলি চব আজৰি। এওঁ আছে আৰু নবৌ এগৰাকী আছে আৰু অকণমানি পোৱালি এটা আছে, মানে ল'ৰা এটা আছে, মানে বাবু দানা সি আছে। তাহাঁতি খাবহি, তাহাঁতৰ কাৰণে ৰাখি থৈছোঁ মই ধুনীয়াকৈ। এইফালে ভাত বনাই আছোঁ, এইফালে চচত বনাইছোঁ ভাত। চচত বনালে যিহেতু পানী কাঢ়িব লাগিব। এয়া চচত বনালে ভাত খাই আপোনালোকে ভাল পায়নে নাপায় ক'ব দেই কমেণ্টত। আমি বহুত ভাল পাওঁ, আমাৰ এওঁ ভাল পায়, সেইকাৰণে বনাইছোঁ। এতিয়া মই ভাতকেইটা বনাই থ'ম, বনাই পেলাই থৈ দিম। এওঁ কিবা এটা মাছ মাংস লৈ আহিম বুলি কৈছে, তেওঁ আনিলে বনাম আৰু। এতিয়া ভাতকেইটা হোৱাই থৈ দিম। এতিয়া এইফালে এয়া ভাত বনাই থোৱা আছে, এইফালে দালি বনাই থোৱা আছে, আৰু এইফালে এওঁ বনাই থৈছে চিকেন ড্ৰাই ফ্ৰাই। ড্ৰাই ফ্ৰাইকৈ বনাই থৈছে চিকেন ড্ৰাই ফ্ৰাই। এতিয়া আমিও ভাতকেইটা খাই লওঁ, আপোনালোকেও খাই লওক। আজিলৈ এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই, গুড নাইট।